স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল 𝘾𝙝𝙞 ব্লগ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে নহয় জানো? আৰু ময়ো ভালে আছো। আজি নতুন এটা মাছৰ ৰেচিপিৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজি ৰেচিপিটি হ'ল চিতল মাছৰ সোৱাদ লগা এটি ব্যঞ্জন। আৰু মই কেনেকৈ ৰান্ধিলোঁ আপোনালোকক তাকে অলপ দেখাব বিচাৰিছোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলত যদি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে ভিডিঅ'টো চাওঁ আহক। আৰু আজি আপোনালোকে দেখিছেনে গেছ নোহোৱাকৈ মই খৰিতে ৰান্ধিলোঁ। আৰু সদায় যিহেতু গেছত ৰান্ধিয়ে থাকোঁ, আজি ভাবিলোঁ মাছৰ আঞ্জাখন খৰিতে ৰান্ধোঁ। আৰু খৰি ৰন্ধা আঞ্জাবোৰ খাই খুবেই সোৱাদ লাগে, আৰু সেইবাবে ভাবিলোঁ খৰিত ৰান্ধোঁ। আৰু আপোনালোককো ভিডিঅ'টো মই দেখাই যাওঁ দেই, আৰু ভিডিঅ'টো চাই যাওক।